নমস্কাৰ গুড মৰ্নিং দাদা বন্ধুসকল মোৰ ইউটিউবত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ শেষ সোমবাৰ উপলক্ষে মা দেউতা আৰু বাৰ লগত মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ক'লৈ যাম, কোনটো মন্দিৰলৈ চাওক, আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া আমি ঘৰৰ পৰা আহি তেজপুৰ মিছন চাৰিআলি গাৰ্লছ কলেজ পালোহি। মই বৰ্তমান আহি বালিপাৰা পালোহি। এয়া মোৰ লগত আছে মোৰ দেউতা। নমস্কাৰ। এয়া মোৰ বা, মোৰ মা। আমি নাগশংকৰ মন্দিৰলৈ গৈ আছোঁ, বাকীখিনি আপোনালোকে চাই যাওক। এইখন আমাৰ তেজপুৰৰ জীয়াভৰলী নদী। নাগশংকৰ মন্দিৰ পোৱাৰ আগতেই আৰু এটা ধুনীয়া শিৱ মন্দিৰ পৰে, বাবা নাগেশ্বৰ মন্দিৰ বুলি কয়। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই যাওক। বহুত ধুনীয়া মন্দিৰ, আহিব পাৰে। ধলাইবিল বুলি কয় এইখিনি জেগাটোত। বৰ বেছি দূৰ নহয় মন্দিৰটো, তেজপুৰৰ পৰা 35 কিলোমিটাৰমান হ'ব। নাগশংকৰ মন্দিৰ নোপোৱাৰ 10 কিলোমিটাৰমান আগতে লেফ্ট ছাইডত আছে এইটো মন্দিৰ। এয়া আমি নাগশংকৰ মন্দিৰলৈ বুলি সোমাই আহিছোঁ। যিহেতু মন্দিৰৰ ভিতৰত চাকি বন্তি জ্বলোৱা নিষেধ, সেইবাবে আমি বাহিৰতে চাকিখিনি জ্বলালোঁ। এয়া নাগশংকৰ মন্দিৰৰ ভিতৰৰ অংশ। বৰ বিশেষ ভালকৈ দেখাব পৰা নাই, ইয়াত হয়তো চাগে মোবাইল এলাও নাই, কিন্তু ক'তো লিখা নাই বাবে মই যেন তেন যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ভিতৰৰ অংশ নাগশংকৰ মন্দিৰৰ। ফাইনেলি আমাৰ পূজা হৈ গ'ল। এতিয়া আমি কাছৰ ওচৰলৈ যাম, আপোনালোকক দেখাম। নাগশংকৰ মন্দিৰৰ ঠিক পিছফালে এটা বৃহদাকাৰৰ পুখুৰী আছে, আৰু সেই পুখুৰীটোত বহুত ডাঙৰ বহুত পুৰণা কাছ আছে। আৰু এই কাছকেইটাকে চাবলৈ বহুতো পৰ্যটক মন্দিৰলৈ দৰ্শন কৰিবলৈ অহা দেখা পোৱা যায়। পূজা কৰা হৈ গ'ল, আমি কাছক কিবাকিবি খোৱালোঁ। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। আৰু মন্দিৰলৈ যাওঁতে প্ৰসাদ কেইটামান মায়ে আগবঢ়াইছিলে। যাবৰ সময়তে কুপনটো দেখুৱাত তেওঁলোকে এটা ঘৰমুৰি হিচাপে প্ৰসাদৰ টোপোলা আমাক ঘৰলৈ দিলে। সকলোখিনি হোৱাৰ পিছত ঘৰলৈ বুলি আকৌ আমি উভতিলোঁ। ফাইনেলি আমি ঘৰ আহি পালোহি। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব। মায়ে কিবা এটা কয় বোলে, অথনিৰ পৰা কৈ আছে, নতুন কি কয় কৈ দিয়া। সাবস্ক্ৰাইব কৰিব, সাবস্ক্ৰাইব কৰিব আৰু চিলিঙাটো চুই দিব দেই, পাহৰি নাযাব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম।